হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্পেচা আজি সৰু মোৰ ভিডিঅ' এটালৈ আকৌ তোমালোকৰ মাজলৈ আহিছোঁ আশা কৰিছোঁ সকলো ভালে আছা বুলি আৰু আজি ৰবাব টেঙা খালোঁ সেই ৰবাব টেঙা খোৱা ভিডিঅ'টো তোমালোকলৈ আগবঢ়ালোঁ মানে পটককৈ ৰবাব টেঙাটো খাই থাকোঁতে মনত পৰিল যে পথাৰত ৰবাব টেঙা খোৱা নাই বুলি কৈছিলোঁ আৰু আগতীয়াকৈ খাই শেষ হ'ল বুলি কৈছিলোঁ ঘৰৰখিনি সেয়ে হাজবেণ্ডে লগৰ এজনৰ ঘৰৰ পৰা ৰবাব টেঙা এটা আনি দিছিল আৰু আজি পথাৰৰ পৰা আহি দুপৰীয়া মনত পৰিলে ৰবাব টেঙাটো খাবলৈ ওলাই ল'লোঁ ধুনীয়াকৈ গুচাই মেলি কাটি কৰি নিমখ জলকীয়া সানি লৈছোঁ ঠিকছে আৰু ক'লা নিমখ দিছোঁ লগত অকণমান বহুত বেছি টেষ্টি লাগিছে খাবলৈ বহুত বেছি ৰস ওলাই গৈছে ফুটাবোৰ অৱশ্যে বেছি পকি গ'ল জোখতকৈ বেছি কিন্তু তথাপিও খাবলৈ বহুত টেষ্টি হৈছে আৰু আজিৰ ৰাতিৰ সাঁজটো পাস্তা খালোঁ সেয়ে ভাবিলোঁ ভিডিঅ'টো তোমালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বেটাই ক'লে আজি ভাত নাখাওঁ মা পাস্তা আছে পাস্তা খাওঁ ত' পাস্তা পেকেটটো অৱশ্যে দুসাঁজ খালোঁ বহুত ডাঙৰ হয় অনলাইনত আনিছিলোঁ আগত ভিডিঅ'ত দিছোঁ মই আৰু এয়া বইল কৰি কাঢ়ি লৈছোঁ তাৰপাছত আজিৰ ৰাতিৰ সাঁজটো পাস্তা খালোঁ আৰু ভেজিটেবলৰ লগতো খাব পাৰি খাওঁ কিন্তু আজি প্লেনকৈ খাইছোঁ আৰু এয়া তেল পিঁয়াজ সৰহকৈ দি পাস্তা মছলা ব্যৱহাৰ কৰিছোঁ লগতে ধনিয়া ব্যৱহাৰ কৰিছোঁ আজি প্লেনকৈ খাইছোঁ মানে ভেজিটেবলৰ অকণমান অভাৱ হৈ আছে সেইটো কাৰণে আৰু এয়া বনাই কৰি খাই খাব সময়ত বেটাই পূৰা খাই খাই ভিডিঅ' বনাব কৈছে আৰু তাকে অকণমান ভিডিঅ' বনাই দেখাই দিছোঁ ঠাণ্ডা দিন যিহেতু জুহালতে বহি খাইছোঁ গোটেইকেইটাই আৰু যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই আছিল সকলো ভালে থকাৰ আশাৰে গুড নাইট।